আমটো এইটো একটা পাইছো ওই ল এইটো ল ওই কিটা গুৰুটা আচ্ছা তোকা দেখতা তেছিয়া আমটো তেল হয় মিঠা আছে মজা যেতিয়া তো কেনে লাগিছে মজা নিকা টেস্টি মানে কোন কোনে কটিছে কেনেকা লাগিছে মজা ন ও হয় নেকি দে দে ওরে দিন খাই লব লাগিব নহব এইটো উঠিব নোৱাৰে কি কৰি আছে ইফালে চা গাইস নামি গলো এতিয়া ইয়াত আম জমাইছে তো হেল্ল' গাইস ওয়েলকাম বেক মাই ইউটিউব চেনেল আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল নয়ন সূত্ৰধৰ তো আজি আপোনালোকে মোৰ ইউটিউব চেনেলৰ পোনপ্ৰথমে স্বাগতম জনাইছো মানে আজি দেওবাৰ বহুত গৰম হৈছে তো আমি অৰুণাচল ফালে যাওঁ বুলি ভাবিছো অৰুণাচলত কিয় যাওঁ তো কৈ দিছো আজি মানে ধামাকা আম খাম বুলি ভাবিছো তাত গৈ আছো আপোনালোকে ইয়াৰ একজন আছে ই বোলে বেগ লৈ আমো আনিম বুলি ভাবিছে ঐ জলদি আহ ই পুৰা ছোৱালী চাব জানিছে লিপষ্টিক লগাই লৈছে ৰে বাবা ইয়াত মানে নিমখ জলকীয়া কিবা কিবি খোৱা বস্তুত দিব লগাখিনি ইয়াত ভৰাই দিছো গামোচা লৈছে বোলে গা ধুব নেকি নকি ইটো ইয়াত কুটি খোৱা যাব এতিয়া আমি যাম আৰু আমি এনেকে সকলোৱে যাব ওলালেতো আপোনালোকে কোনো পলম নকৰি চাই থাকক এনেকা বাগছৰ চয়াবিলাক পালে এনেকা মজা আছিল না চব গছ জেগাতে যদি বাগছ হ'ল হয় কি বঢ়িয়া আছিলে তো আমি নদীৰ কাষে কাষে এতিয়া যাব ধৰিছোঁ ইফালে ট্ৰেক্টৰ আছে গৰমত কাম কৰি আছে আৰু ইফালে গৰু লৈ যাই আছে অৰুণাচল ফালে ইফালে চৰাবইতা বা এতিয়া ইমান স্পীড খোজকাঢ়িছে ন আৰু এনেকৈ আহি থাকোঁতে মোৰ স্কুলৰ লগৰীয়া কেইজন লগ পালোঁ এতিয়া ৰখিব দিছে অলপ ৰখি দিছোঁ ঐ জলদি আহ ইমান তো আহি থাকোঁতে লগৰীয়া লগ পালোঁ স্কুলৰ ফ্ৰেণ্ড তো ক'ত যাওঁ আমি পাহাৰ যাম আৰু আম খাব যাওঁ ন তো আমি আম খাব যাই আছো বলক যাই থাকো তেনে লগৰীয়া ভাল পালোঁ তিনিজন লগ খবৰ ক ব্ৰ কি খবৰ ইমান গৰম ভালকে সাবস্ক্রাইব কৰি দিব আৰু ভিডিও কেনেকা লাগিছে তলত কমেন্ট কৰি দিব হ'ব দে আৰু এনেকা ভাল ভাল ভিডিও চাবৰ কাৰণে চেনেলটো সাবস্ক্রাইব কৰি দিয়ক এতিয়া আমি গৈ থাকো আৰু তো বলক গাইছ আমি আহি নদী এখনত পালে নদীত নামিছো এতিয়া এইফালে ওপৰ ফালে যাব লাগিব তো চাই থকা আপোনালোকে গৈ আছে আৰু এইবিলাক হ'ল লবৰ বাগান গাইছ তো আমি এতিয়া ব্ৰিজত উঠি আছো এতিয়া আপোনালোকে ভিউটো দেখাই দিছো তো আমি এতিয়া আম খাবলৈ এতিয়া আৰু অলপ অকণমান ওপৰত যাবলৈ ইফালে আছে এই আগত একজনটো গ'লে পুৰা খাওঁ খাওঁ লাগি আছে তলত নামি গৈছে তো আমি গৈ আছো চাই থাক ইয়াক গৰম লাগছে বুলি পুৰা গায়ে ধুই দিলে খতম ফাইনেলি গাইছ আমি আহি পালোঁ এটা পাহাৰৰ ওচৰতে আহি পালোঁ গছটো আপোনালোকে দেখাই দি আছোঁ অলপ ওচৰত যাই লওঁ পাহাৰৰ ভিউটো চাই আম গছটো হ'লে এইটো তো ইয়াতে যাম আম্বা আছে না নাই চাই ল'ব লাগিব ইমান গৰম হৈছে মানে এতিয়া ৰেষ্ট কৰিব লাগিব অলপ মানে আমি গছৰ তলিত আহি পালোঁ এতিয়া অলপ বহিলোঁ এতিয়া উঠি গছত এতিয়া দুইজন উঠিলে আৰু এইজন লটকি আছে এইটো উঠি আছো গছৰ গছটো হ'লে তামাম ডাঙৰ কিন্তু দেই এতিয়া উঠি ল'ব আৰু
ফাইনেলি গছৰ ওপৰত আহি গলো এতিয়া আমি 3জন 4জন উঠি আছো ওপৰত একজন আছে আৰু তলত একজন উঠে বলে তো আম বিচাৰি ল'ব লাগিব আম হৰাম না উঠি এনেকা মজা লাগিছে মানে পুৰা বহি আছো কিন্তু একজন উঠি আছে একজন টিকলিত পাই গল এইটো একজন ইয়াতে আছে আৰু একজন ইয়াৰ লাগি আছে আৰু একজন এইটো তাৰ লাগি আছে ঐ লাগিব চাবি একটা ইয়াত দেখি পাইছো মই তাত যাম ৰ ও আই তো মোৰ ওচৰত আহি পালো আমটো এইটো একটা পাইছো ঐ ল এইটো ল ঐ কিটা গুৰুৰ তাত চা ৰ হিলাই দি আছো অলপ ঐ এইটো তলত গ'ল তলত ও নালাগিলে পাইছ না মিনাৰাম ঐ হিসজিত কি খবৰ গছৰ ওপৰত হিলাই দে হিলাই কোন ওপৰত যাও বুলি ভাবিছো যাই ল ওপৰত আহিলো অলপ ইমান ওপৰত যাব নোৱাৰো আৰু তো লম্পেন পিন্ধি আছে ইমান ভিজিছে অলপ কষ্ট হৈছে ঐ মিনাৰাম হিলাই দে ঐ মাথাত গিৰিব আকৌ মোৰ চাবি উঠিব নোৱাৰে কি কৰি আছে ইফালে চা ঐ वाह सुपरमैन बाहुबली নামি গলো এতিয়া ইয়াত আম জমাইছে তো চাই এটা খাই আছে পোৱালি ডাঙৰ ডাঙৰ ঘৰ লগাইছে ও ভাই আম এইখিনি হৈ গল আৰু দুইজন হৰাই নামিয়া জলদি তো আমটো ই গছৰ তলি নাখাও অলপ সাইডত যাই খাম নদী কিনাৰত ধুই ল'ব লাগিব ছাতি লৈছি আৰু এফালে গ'ল আনি নামিল সোনকালে তো গাইজ এতিয়া আম কাটিম ময়ে কাটিম আমটো তই অলপ কেমেৰা ধৰি দেচোন জগিত কাটি শেষ হ'ব আৰু ইয়াত বনি আছে আমাৰ ইয়াক কি কয় ঐ ইয়াক কিং জঙৰ চাউতে কি মজা লাগিছে আৰু বিৰিয়ানী একদম মানে ইয়াত আম কাটি কিনে শেষ হৈছে ইয়াত এতিয়া দিয়া হ'ব নিমখ পেলাই দিলে আৰু শেষ হ'ল পাহাৰত আহিছো আৰু গাইজ বহুত ধুনীয়া ধুনীয়া কি খালা পাৰা নাই নেকি যাব দেই গাইজ এতিয়া আম ফুটা হৈ গ'ল এতিয়া নিমখ আনি নমুৰটো বেছ হ'ব কিন্তু নে খানা হৈ গ'ল আৰু এটাতে বহি আছে খাব ৰেডি মানে ভাত চাৰ আনিব গৈছে তোৰ ওলা ধুনীয়া খতম তাত নিমখ লাগছে তোকা দেখা টেষ্টিং আমটো বেয়া নহয় মিঠা আছে মজা আছে এতিয়া ই প্ৰত্যান্ত নাখাং কৰি আছিল পুৰা গা ধুই আছিল নদীত নাখাং কৰি এতিয়া পুৰা সি আগত ভাত চাৰ লৈ একদম খাং কৰি আছে কুটা নহওঁতেই পুৰা হাত পৰে এতিয়া খাই লোৱা তো কেনে লাগিছে এ মজা নিকা টেষ্টি মানে কোন কেনেকা লাগিছে মজা না হয় নেকি দে খাই ল'ব লাগিব এতিয়া নহ'লে শেষ তো গাইজ মানে চব খিনি ঠিক হৈছে আমি জলকীয়া অলপ কম আনিলো একদম জলকীয়া এতিয়া না আম খাব আহিছে বোলে একো এটা নিমখ লৈ আহিছে পাহাৰতে জলকীয়া চুৰ কৰিম বুলি আহিছিলে মই আছে বুলিহে নকৰিলে নিমখ লগা নাই এতিয়া নিমখ লগা নাই নিমখ আনিছে বোলো তো ফাইনেলি গাইজ আমাৰ খোৱা হৈ গ'ল এতিয়া দেখাই দি আছো এইবোৰ ভিডিঅ' বনাওঁতে বহুত কষ্ট হয় গছৰ ওপৰত উঠোৱা তো আপোনালোক কেনে লাগিল ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু আপোনালোকে যদি এতিয়া ছাবস্ক্ৰাইব কৰি দিয়া নাই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিব তো আজিৰ কাৰণে